অৱসৰ পায় সেই ডিপাৰ্টমেণ্টৰ ব্যক্তিজনে অৱসৰ দিয়াৰ সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক গামোচা আৰু ছাতিখনটো নিজৰ টেবুলখনত কাম কৰা ব্যক্তিগণ যেতিয়া অৱসৰ পায় সেই ডিপাৰ্টমেণ্টৰ ব্যক্তিজনে অৱসৰ দিয়াৰ সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক গামোচা আৰু ছাতিখনটো উপহাৰ দিয়ে কিন্তু পেঞ্চনৰ কামটো কৰি নিদিয়ে নিজৰ টেবুলখনত কাম কৰা ব্যক্তিগণ যেতিয়া অৱসৰ পায় সেই ডিপাৰ্টমেণ্টৰ ব্যক্তিজনে অৱসৰ দিয়াৰ সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক গামোচা আৰু ছাতিখনটো উপহাৰ দিয়ে কিন্তু পেঞ্চনৰ কামটো কৰি নিদিয়ে ছাতি আৰু গামোচাটো উপহাৰ দিয়ে যে আপুনি আজিৰ পৰা পেঞ্চন হওক ছাতিও দিলো গামোচাও দিলো আপুনি যাওকগৈ কিন্তু পেঞ্চনৰ কাগজখনৰ কাৰণে এটা সময়ত মানুহজন হাৰি যায় মানুহজনৰ ল'ৰা আহে অফিচত বিচাৰিবৰ কাৰণে ল'ৰাজনে এটা সময় দেউতাক গৈ কয় যে দেউতা তই কোনটো অফিচত কাম কৰি আছিলি তোৰ নাম শুনিলে দেখোন মানুহজনে মুখখন ঘূৰাই দিয়ে কাৰণ কৰ্মচাৰী এজনে ভাবে যে এই কামটো যদি মই বিনা পইচাত কৰি দিওঁ মোৰ 500 টকা লছ হয় তাৰমানে ই এক প্ৰকাৰ ব্যৱসায়ত পৰিণত ইয়াৰ পৰা আজি আমি মুক্তি পাব লাগিব ব্যৱসায়ী দুজনক লগ পাইছিলো কথাই কথাই ট্ৰেড লাইসেন্সৰ কথা ওলাল মই নুশুনাকৈ মই কথাখিনি পাতি গৈছিলো এটা সময়ত মানুহজনে ক'লে স্যার अभी तो ट्रेड लाइसेंस का कोई प्रॉब्लम नहीं है सुबह आप डाल दीजिए शाम को मिल जाएगा আজি আমাৰ পৌৰ নিগম সমূহত আজি যি ট্ৰেড লাইসেন্সৰ কথা আমি বাতৰি কাকতত সদায় পঢ়ি থাকো আজি সি আমাৰ বাবে সমস্যা নহয় আজি অসম চৰকাৰে বসুন্ধৰাৰ দৰে আঁচনিৰে লাখ লাখ মানুহক মাটিৰ কাম কৰি দিছে 6-7 জন মানুহ ধৰাত পৰিছে ব্লেক চিপসকল ওলাই আহিছে কিন্তু তাৰ মাজত গ্ৰেপ্তাৰ আৰু সেৱাৰ মাজত যদি আমি পাৰ্থক্য দেখো 15 লাখ মানুহে যোৱা 2 বছৰত ভূমিৰ অধিকাৰ লাভ কৰিছে এই ধৰণৰ প্ৰচেষ্টাই আজি আমাৰ ৰাজ্যখনক লাহে লাহে বহু ওপৰলৈ লৈ গৈছে আজি আমি বিচাৰো যে আমাৰ অসমখনত এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে যে মানুহে মাটি কিনা ব্যৱস্থা মাটি কিনিব খোজে নিজৰ মাটি আনজনক বিক্ৰী কৰিব কিয় সাৰ্কেল অফিচাৰৰ 2 মাহ পৰি থাকিব লাগে কাগজ ইয়াত কোনোবাই মোক যিয়ে যুক্তি নেদেখাওক কিয় মোৰ মনত উত্তৰ এটাই যে ইয়াত টকা পইচাৰ লেনদেন হোৱা নাই কাৰণে কামটো দেৰি হৈছে যদি ডিসি কোৰ্টত কোনোবা মাটিৰ কাগজ পাৰমিশনৰ কাগজ 15 দিনতকৈ বেছি পৰি থাকে মোৰ উত্তৰ এটাই যে হিচাপ নিকাজ হোৱা নাই যদি মোবাইলত কল ৰেকৰ্ড আমি চাব আৰম্ভ কৰো প্ৰত্যেকজনৰ কল ৰেকৰ্ড মাটিৰ কিনা ব্যৱস্থা কৰা মানুহজন নহলে গুৱাহাটী সিজিএম কোৰ্টৰ কোনোবা উকিলৰ লগত টেলিফোনত কথা পতাপতি নহলে আমি কোনোবা মাটি দালালৰ লগত কথোপকথন আমি পামেই কাৰণ তাত চাব কি আছে তাতে ৰেকৰ্ডত আছে ময়ে চালে গম পাওঁ ধৰিত্ৰী পৰ্টেলত এই মাটি ইয়াৰ এই মাটি তাৰ আৰু যদি ডিসপিউটেড কেছ থাকে মানুহজনে লগে লগে লিখিব যে স্যার এই কামটোত সময় লাগিব মানুহজনকে ফোন কৰা হ'ব যে আপোনাক মই পাৰমিশন দিব নোৱাৰিম ইট উইল টেক 2-3 months বিকজ ডিসপিউট ইজ ইনভলভ আমি কাৰ কাৰণে কৰিম আমাৰ ৰাজ্যখনৰ বাবে কৰিম অৱসৰৰ পিছত যাতে আমি মূৰ তুলি ৰাজ্যৰ মাজৰ জনসাধাৰণৰ মাজত থাকিব পাৰো তাৰ কাৰণে আমি কাম কৰিম অৱসৰৰ পিছত যেতিয়া মই মোৰ গাঁৱলৈ গুচি যাম মোৰ সমাজখনলৈ গুচি যাম আৰু সমাজে মোক স্বীকৃতি নিদিয়ে যে এই মানুহজনে চাকৰিত থকা দিনত এদিনৰ বাবে মোক একো কাম কৰা নাছিল আমাৰ বাবে সেই অৱসৰৰ পিছৰ জীৱন অত্যন্ত কষ্টকৰ হৈ পৰে মানুহৰ পৰা আঁতৰি থাকিব লাগে আমি মানুহৰ পৰা আঁতৰি থকাৰ পিছত এটা সময়ত আমাৰ মনতে চিন্তা আহে যে হোৱাট আই হেভ ডান ডিউৰিং মাই পিৰিয়ড অফ সাৰ্ভিস মই সাৰ্ভিস কৰা নাছিলো মই ব্যৱসায় কৰিছিলো আৰু তাৰ কাৰণে আজি মই মানুহৰ মাজত মূৰ তুলি থিয় হৈ থাকিম